নমস্কাৰ, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নগাঁও, মাজুলীৰ পৰা নগাঁও, যিহেতু বহুত দূৰ আৰু আমাৰ 2 নম্বৰ গাড়ীখন আহি পোৱা নাছিলে। এয়া আমাৰ 2 নম্বৰ গাড়ীখন আহি পাইছেহি মেনেজমেণ্ট, আৰু এয়া আমাৰ ছিংগাৰ, আমাৰ বেচিষ্ট বলক এয়া অভিজিত স্কুলে চবেই চাব, কোনো নাচাব কিন্তু চবেই চাব। আৰু আমাৰ এইখন গাড়ী মই এতিয়া উঠিছোঁ, আমাৰ এইখন গাড়ী এইখন আগত গ'ল, আৰু আমাৰ আছে ইয়াত, মই চিট বেলডাল বান্ধি লৈছোঁ। আৰু আমাৰ আছে ঘন, আজি আমাৰ 4 নম্বৰ অনুষ্ঠান নেকি নে 5 নম্বৰ অনুষ্ঠান, আমি পাহৰি গৈছোঁ, টোপনি যিহেতু। আৰু আমাৰ খুৰী আছে, আৰু এইফালে তাইক দেখিয়ে নাপাওঁ, তই চিটৰ পৰা একেবাৰে হেৰি হৈ গৈ আছে। আৰু মাজুলীৰ পৰা আমি গৈ আছোঁ নগাঁও, আৰু ভিডিঅ'বোৰ আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ মোবাইলটোৰ মই বেগত থৈ দিবলগীয়া হয়, আৰু মোবাইলটো লৈ থাকিবলৈ বেলেগ এজন মানুহ লাগে, কিন্তু সেই মানুহ আগতে এছিষ্টেণ্ট নাই, অভাৱ হৈ গৈছে আচলতে আমাৰ। আৰু আমি বৰ ধুনীয়া ধুনীয়া গান শুনি গৈ আছোঁ, সকলোৱে ব্লগ দিয়ে, আৰু মই চেষ্টা কৰি আছোঁ আপোনালোকক চাই যাব আমাৰ। আৰু আজি মই পৰাপক্ষত আপোনালোকক নগাঁও অনুষ্ঠানবোৰ দেখাবলৈ চেষ্টা কৰিম, আজি পূৰা চেষ্টা কৰিম। আৰু মজাছে গৈ আছোঁ, ক'লৈ গৈ আছোঁ আমি? নগাঁও ফুলগুৰি। এখন গাড়ী যোৱা ৰাতিয়ে গুচি গ'ল নগাঁৱলৈ, আৰু সিহঁতে মস্তি মাৰি শুই আছে। আমি এতিয়া মস্তি মাৰি আহি আছোঁ, আমিও শুলোঁ। এতিয়া সিহঁতি শুলে দিনত, আমি ৰাতি শুলোঁ। এই ডাব গৈ আছে চব, ডাব খাম বুলি ভাবিছোঁ, যদি আমি পাওঁ ডাব খাম ন। নাৰিয়েল কাপ পানী খাই গা খুৰী, আজি ডাব খাম ন আমি? খাব লাগিব। এইটো ছিজনতে যি খোৱা, আৰু নহ'লে ক'ত ৰাতি নাইট চুপাৰ হ'লে আমি এইবোৰ খাবলৈ নাপাওঁ। মোক এইটো ডাব দিব খাবলৈ। ডাব নাৰিকল নেকি? ৰঙা ডাবটো। আৰু অনুষ্ঠানবোৰ বৰ্তমান ভালে কুশলে গৈ আছে। আৰু পাইছোঁ। আৰু কি হয়, যোৱাকালি আমাৰ তামিল এজন আছিলে, হিলিলে। যোৱাকালি মাজুলী ষ্টেজখন হিলিলে, আৰু হিলালে কোনে আকৌ? এইজনে ঘনকান্ত মোহনে। কৈ দিয়া তুমি তামিলত কিবা এটা। যোৱাকালি মাজুলী অনুষ্ঠানৰ উপলক্ষে এটা স্পেচিয়েল গেটআপ ল'লোঁ, তামিল ধুতি এখন পিন্ধি, এটা টি চাৰ্ট লগাই, ওপৰত আকৌ অসমীয়া গামোচা, ওপৰত আকৌ অসমীয়া, তলত তামিলো কৰি ল'লোঁ, মই এটা ফিউজন কৰি ল'লোঁ। এই তামিল অসমীয়াৰ লগতে লাগিয়ে আহিল বুলি কৈছে। ৰং বাজি জীৱনত কমি নাইতো। জীৱনটোত আচলতে ফূৰ্তি হয় নহয়, জীৱনটোত আচলতে ফূৰ্তি। আৰু আমি পৰিয়ালৰ সৈতে থাকোঁ এই ছিজনটোত। বেলেগ ছিজনত আমি ঘৰৰ পৰিয়ালৰ সৈতে থাকোঁ, কিন্তু ছিজনটো আমাৰ আনাৰ মাদৰৰ পৰা এজন আহে, আন এখন মানে ৰাজ্যৰ পৰা, বেলেগ ৰাজ্যৰ পৰা আহে। ৰাজ্য মানে কি, অসমৰ ভিতৰতে ৰাজ্য, কোনোবা ডিব্ৰুগড়, কোনোবা শিৱসাগৰ, কোনোবা তিনিচুকীয়া, এনেকৈ মিলাই আমি আছোঁ। আৰু এখন গাড়ী যোৱা ৰাতিয়ে গুচি গ'ল নগাঁও, তেখেতলোকে এতিয়া নাক বজাই পঢ়ি আছে, আমিও সেনেকৈ শুইছিলোঁ বাৰু। মই হ'লেতো মানুহে মোক গমেই নাপায় মই উশাহ লৈছোঁ নে নাই লোৱা। ওলোটাই সেনেকৈ নাকত এজনে উশাহ লৈছে নাই বুলি কয়। আৰু যোৱা ৰাতি এজনৰ কিবা এটা গণ্ডগোল এটা হ'ল, কি হ'ল বাৰু? কিবা শুবলৈ নাপালা নে কি বোলে? কালি মই শুবলৈ নাপালোঁ নহয়, বহুত ওলালে কালি ৰুমত। অকলে শুবলৈ পালোঁ, কালি মোৰ লগৰকেইজন গুচি গ'লগৈ। একে ময়ো অকলে হ'লোঁ, কিন্তু মজা লাগিলে, এটা শুই মজা লাগিলে। যিটো মানে সম্পূৰ্ণ টোপনি, যিটো ঘৰত অকলেহে শুওঁ ন, সেইকাৰণে মজা টোপনি এটা গৈছোঁ। সেইকাৰণে আজিৰ দিনত টোপনি গৈছিলোঁ অলপ আগত। ভাত খাম, তাৰপৰা আমি নগাঁও পামগৈ, তাৰপৰা আপোনালোকক দেখাই আছোঁ অনুষ্ঠানবোৰ কেনেকুৱা কি হয়। আৰু আমাৰ এইবোৰ গোটেই বেগ দেখি, পিছফালে গোটেই বেগ, 3খন গাড়ী গোটেই বেগ, 4খন গাড়ী বেগ। মানে উপায় নাই, ট্ৰলি ল'বগৈলগীয়া হৈছে আৰু।
একেবাৰে ওলাই আহিছোঁ আৰু অহা কাইলৈ আছে আমাৰ নুমলীগড় ৰাইজবাসী আপোনালোকে সাজু হৈ থাকক নাচিবলৈ আৰু আজি নগাঁও ৰাইজ সাজু হৈ থাকক নাচিবলৈ ফুল মস্তি কৰি দেই থেংক ইউ